আগৰ দিনবোৰতকৈ এতিয়া স্কুল গৈ ভাল লাগিছিল, বা এইটো ক'ব পাৰোঁ যে আগতে ভাল লগা কোনো কাৰণো নাছিল। এতিয়াতো ৰাতিপুৱা এলাহ নকৰাকৈ শুই উঠিছিলোঁ আৰু স্কুল গৈছিলোঁ। আৰু এই পৰিৱৰ্তনটো আজি কেইদিনমানৰ পৰাহে হৈছিল। ৰুমত সোমাই দ্বিতীয় বেঞ্চৰ দ্বিতীয় স্থানত দেখোঁ তেওঁক। আৰু সঁচা ক'বলৈ গ'লে স্কুল যোৱাৰ কাৰণো সেইটোৱে আছিল। তেওঁক চাই মই মনে মনে হাঁহিছিলোঁ আৰু কেতিয়াবা পাগলৰ দৰে বাৰান্দাত অকলে গানো গাইছিলোঁ। এতিয়াতো মই পঢ়া আৰম্ভ কৰি দিছোঁ, কাৰণ তেওঁৰ সন্মুখত মই গাধা হ'ব বিচৰা নাছিলোঁ আৰু তেওঁৰ আগত গালি খোৱা ভয়ত কথা কোৱাও কমাই দিছিলোঁ। মই সম্পূৰ্ণভাৱে সলনি হৈ গৈছোঁ নে মোক সলনি কৰি দিছে, মই ধৰিব পৰা নাছিলোঁ। ক্লাছৰ সকলোৱে পানীৰ বটল আনিছিল, কিন্তু মই মাত্ৰ তেওঁৰ বটলৰ পৰাহে খাইছিলোঁ। আমি ইমানতেই থাকিম নে আগবাঢ়িম? নোটছ এক্সচেঞ্জ কৰোঁতে কৰোঁতে মোৰ হৃদয়খনো যে তেওঁৰ কাষ পালেগৈ, সেইটো কেনেকৈ বুজাই দিম? কোনো সমস্যা হ'লে হাৰামী বন্ধুকেইজনকে কৈছিলোঁ আৰু এই সমস্যাটো সিহঁতকে ক'লোঁ। মোৰ বন্ধুকেইজনো ছিংগল আছিল, কিন্তু টিপছ এনেদৰে দিছিল যেন সিহঁতে বহুবাৰ প্ৰেমতহে পৰিছিল। বন্ধুকেইজনে কৈছিল যে ছোৱালীক ইমপ্ৰেছ কৰিব হ'লে তাইৰ বান্ধৱীৰ লগত চিনাকি হ'ব লাগে। গতিকে মই তেওঁৰ বান্ধৱী মনীষাৰ পিছত দৌৰিলোঁ। মনীষা অংকত ভাল আছিল, গতিকে নোটছ বিচৰা চলেৰে মই তাইক মাতিলোঁ। নোটছ বিচৰাটোতো মাত্ৰ এটা বাহানাহে আছিল, আচল অংকটোতো মোৰজনীৰ লগতহে আছিল। লাহে লাহে কথা পাতিলোঁ, যিমান পাতিব লাগিছিল, কিন্তু মই মোৰ মনৰ কথা ক'ব পৰা নাছিলোঁ যে মই প্ৰেমত পৰিছোঁ, প্ৰথম প্ৰেমত। কালিলৈ 14 ফেব্ৰুৱাৰী আৰু বন্ধুকেইজনেও ক'লে যে কালিলৈ মই মনৰ কথা কৈ দিব লাগে। জিৰণিৰ সময় শেষ হওঁ হওঁ মই ৰুমলৈ বুলি গৈছিলোঁ, কিন্তু দৰজাৰ সন্মুখত ৰৈ দিলোঁ। তেওঁ খিৰিকীৰ কাষত ৰৈ বাহিৰলৈ চাই আছিল আৰু বতাহত তেওঁৰ চুলিকেইডাল উৰি আছিল। মুখত এটা মিঠা হাঁহি লৈ মই এনেদৰে চাই ৰৈছিলোঁ যে ছাৰে পিছৰ পৰা আহি ধমকি দিয়াতহে সপোনৰ পৃথিৱীৰ পৰা উভতি আহিলোঁ। আজি অলপ সোনকালে স্কুলত উপস্থিত হ'লোঁ, কিন্তু মই গৈ পোৱাৰ আগতেই তেওঁ আৰু মনীষা আহি স্কুলত উপস্থিত হৈছিল। অলপ পিছত তেওঁ আহি মোক ক'লে যে তোমাক এটা কথা ক'ব লগা আছিল। মই ক'লোঁ ময়ো তোমাক এটা কথা ক'ব লগা আছে। তেওঁ ক'লে প্ৰথমে মই কওঁ, মনীষা মোৰ বাবে ৰৈ থাকিব, মই যাব লাগিব। মোৰ মনটোৱেও যে বাৰে বাৰে কৈছিল মই তেওঁৰ কথা শুনিবৰ বাবে বছৰ বছৰ অপেক্ষা কৰিব পাৰিম। মই ক'লোঁ হ'ব দিয়া, কোৱা। তেওঁ কৈ গ'ল, কিন্তু এই কথাষাৰৰ বাহিৰে যদি তেওঁ অন্য কথা ক'লে হয়, হয়তো মই দিনটো শুনি থাকিব পাৰিম হয়। তেওঁ ক'লে মই নেজানো তাই তোমাক ক'বলৈ কিয় সাহস হোৱা নাছিল। মনীষা লাইকছ ইউ ফ্ৰম দ্য ফাৰ্ষ্ট ডে। যিদিনা তুমি আহিছিলা তাইৰ পৰা অংকৰ নোটছ বিচাৰিবলৈ। মোক মাত্ৰ তোমাক ক'বৰ বাবেহে কৈছিল, বাকী তোমাৰ উত্তৰটো তাইক প্লিজ কৈ দিবা। মই চক খাই গৈছিলোঁ, মনে মনে ৰৈ আছোঁ। ইয়াৰ উত্তৰ কি দিম? প্ৰশ্নটোতো সূচীপত্ৰৰ বাহিৰত আছিল। যাক ইমপ্ৰেছ কৰিবৰ বাবে যাৰ সহায় ল'লোঁ, সেই সহায়টোৰ বাবে সকলো কাম ব্যৰ্থ হৈ গৈছিল। তাৰপিছত ভাবিলোঁ কামটোতো ব্যৰ্থ হ'বই, কাৰণ এই ফাল্টু কামৰ আইডিয়া মোৰ হাৰামী মূৰ্খ বন্ধুকেইজনৰে আছিল। মই হাঁহিম নে কান্দিম মই বুজি পোৱা নাছিলোঁ। যিটো বিষয় পৰীক্ষাৰ বাবে পঢ়াই নাছিলোঁ, সেইটো বিষয়তে টপ কৰিলোঁ। যাক পাবৰ বাবে তেওঁৰ বান্ধৱীৰ সহায় লৈছিলোঁ, শেষত তেওঁৰ বান্ধৱীজনীয়ে মোৰ প্ৰেমত পৰিল। এতিয়া তাইক মই কি উত্তৰ দিম?